নামঘৰলৈ আহিছোঁ দেই একদম বেয়া ৰ'দ দিছে মানে পুৰা ৰ'দে একদম দহি গৈছে এইফালে আহিছোঁ আৰু খৰাই চৰাই মানুহ ঢেৰ হৈছে দেই আজি চকু মেলিবই নোৱাৰিছে এয়া চেণ্ডুল খুলি কৰি লৈছোঁ এইখিনিতে চেণ্ডুল খুলি যাওঁ মানে এয়া নামঘৰলৈ সোমাইছোঁ আৰু মানুহ ঢেৰ আছে আজি আহি আছোঁ এইফালে একদম বহুত দিনৰ লগ পাইছোঁ ভণ্টি ভিতৰত ইমান গৰম চাকি জ্বলাবই নোৱাৰি বাহিৰতে জ্বলালোঁ সেইকাৰণে এয়া ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ চাব দেই বহুত ৰাইজ হৈছে মানে ভিতৰত আপোনাক কৈছোঁ নহয় চাকি জ্বলাবলৈ জেগা নাই ভিতৰত ইমানেই মানুহ হৈছে অলপ দেখাই দিছোঁ দেই ভিতৰটো সেইফালে চাওক অলপো জেগা নাই মানে বহুত ৰাইজ আছে আৰু বহুত গৰম ভিতৰত যথেষ্ট গৰম মানে গৰমৰ কাৰণে এয়া নেমু চৰবত দি আছে ধুনীয়াকৈ ৰাইজসকলৰ কাৰণে একদম খাই এয়া নামঘৰৰ ভিতৰ ভাগ ৰাইজসকলে সেৱা লৈ আছে ইয়াত নাম প্ৰসংগ কৰিব আৰু অলপ পাছতে কৰিব আৰু সেৱা লৈ আছে ৰাইজসকলে এইখিনিতে তিনিও বহি লৈছোঁ আমি নামঘৰৰ ভিতৰত অলপ বোলো বহি লওঁ এইভাগ এয়া সিংহাসন অলপ দেখাই দিছোঁ পিছৰ পৰা দেখাই দিছোঁ ধুনীয়াকৈ সজাই থৈ দিছোঁ ধুনীয়াকৈ থৈছে এইফালে মামা ভাগিন লগ হৈ পূৰা ফটো মৰাত ব্যস্ত হৈ আছে মাতিছিলোঁ কিন্তু শুনিয়ে নাপালে দুই ফটো মৰাত ব্যস্ত হৈ আছে এইফালে আমাৰ মা খুৰী ভাইটি দাদা সকলোবোৰ আহি গ'ল এয়া দেখাইছোঁ অকণমান বোলো দেখাই দিওঁ এয়া ভাইটি সেইফালে পাছত দাদা এইফালে খুৰী মা ভাইটি এইফালে ভাইটি এইফালে এয়া মালিক চব বহি আছোঁ একেলগতে এতিয়া আহি পাইছে সিহঁতে এইফালে এয়া নাম প্ৰসংগ কৰি আছে তাৰপিছত আৰু প্ৰসাদ এইফালে এয়া অজন্তা বাইদেউ ৰিণিকী বাইদেউ আহিছিলে ভকতসকলে মাহ প্ৰসাদ ঠিক কৰি আছে এইফালে নাৰিকল মাহ প্ৰসাদ কাটি আছে ঠিক কৰি আছে ইয়াতে এয়া পুখুৰীটো কাছ আছে কাছ ওলোৱা নাই কাছ ওলোৱাই নাই মাজলৈহে ওলাই আছে